we are protesting against this action of the government because of their Hitlergate. Itu aji ami itu aji refugee tular karon. Assam Chief Minister Dr Hemonto biswa sharma amephi kekai. BJP atum ke hypen freedom of expression we're dead. There Nipa Inkora Sir Kebrani, D4 Long Karbi Anglong District Congress Committee, NSUI, KADYCC, KADMCC Atumpen Chepater Piponsi, Assam Chief Minister Dr Hemonto biswa sharma amephi kekai Jaimek Kerengpon. P-Pod Mapute BJP government ke hypen nang chari lo pupen ke freedom of expression article 19 pavir dead lo pavidet hangjang lo India adet along ang parta kedamtang arni inot perang ke Dilover Hussein Majumdar aphan Guwahati along police atum kinep kang nang ke chokche thepik athe Assam Cooperative Bank along director ke Maduta Kali Dr Hemonto biswa sharma amatlo lapen chairman abang ke inot MLA pulasi alang tum corruption ke paklang apot se kinep kang nang ke chokche thepik pusi pachini pon আৰু কথাটো আপোনালোকৰ পৰা লুকাই থকা নাই গোটে অল ওভাৰ ইণ্ডিয়া আৰু অসমতে এটো এতিয়া বিখ্যাত হৈ আছে যে বিজেপি অহা পিছত আমাৰ ফ্ৰীডম অফ এক্সপ্ৰেছন আৰ্টিকেল যেটো 19 এটো নাইকিয়া হৈছে এটো সকলো অল ওভাৰ ইণ্ডিয়া আমি দেখি পাইছো বিজেপি অহা পিছত সকলো মানুহে যি ধৰণৰ যি ফ্ৰীডম অফ এক্সপ্ৰেছন আৰ্টিকেল 19 এ আমাক অধিকাৰ দিছে এটো সম্পূৰ্ণ নাইকিয়া কৰিছে আপুনি যি ধৰণৰ কথাই কক আপুনি জনসাধাৰণ কথা ৰাইজৰ কথা আৰু যিটো আমাৰ সোশ্যাল যিটো সিচুৱেচনৰ কথাই কক বিজেপি সব সদায় যে দমন কৰিব এইটো খুজি আছে এটা আমাৰ যিটো ৰিসেন্টলি জাৰ্নালিষ্টক যিটো এৰেষ্ট কৰিছে হেতু আসাম কোঅপাৰেটিভ বেংকৰ যিটো হেতু ডাইৰেক্ট ক'ব গ'লে ডাইৰেক্টৰটো আমাৰ হিমন্ত বিশ্ব শৰ্মাই আছে আৰু আমাৰ যিটো একজন এমএলএ হেতু তাত চেয়াৰম্যান হিচাপে আছে হেতু এই কথাটো কেলেংকাৰী আছে কেনে একেতেলকে হেতু যিটো আজি একেতক এৰেষ্ট কৰিছে একেতে ৰাইট আছে হি হেজ দ্য ৰাইট টু এক্সপ্ৰেছ and bring it to the public regarding what is happening hitu korar pisot eta arrest koribole kyo proyojon ase জনসাধাৰণক গভৰ্নমেণ্টে সদায় জনসাধাৰণক জুনে ৰাইজে কোনবা পাব্লিক লিডাৰ হে কক সিভিল অৰ্গানাইজেশ্যনে হক সোশ্যাল অৰ্গানাইজেশ্যন হক যিকোনো অৰ্গানাইজেশ্যন যিকোনো ইন্ডিভিজুৱেলে এইটো আমাক অধিকাৰ দিছে যে গভৰ্নমেণ্টে কি কাম কৰি আছে ৰাইজক জনোৱাটো সবৰ ডেমক্ৰেটিক কাণ্ট্ৰিক এইটো ফ্ৰীডম দিব লাগে কিন্তু বিজেপি অহা পিছত হেবিলাক নাই এটো কাৰণে আজি আমি হেই হিমন্ত বিশ্ব শৰ্মাৰ ইফিজি জ্বলাইছো we are protesting against this action of the government because of their Hitlergate. এটো আজি আমি ইফিজি জ্বলাইছো News report Karbi Life.